নমস্কাৰ বীমা সহায় কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোক সকলোকে মই সিদ্ধাৰ্থ শৰ্মাই স্বাগতম জনাইছোঁ। বীমা ক্ষেত্ৰৰ বিভিন্ন অসুবিধাসমূহ আমি সহজেই সমাধানৰ অৰ্থে বীমা সহায় কেন্দ্ৰ নামৰ এই অনুষ্ঠানটোৰ জন্ম দিছোঁ। গতিকে আজি আমি সাধাৰণতে LIC পলিচি এখন যেতিয়া ৰিনুৱেলৰ সময়ত ইয়াৰ ৰিনুৱেল প্ৰিমিয়ামসমূহ দিব লগা হয়, সেই সময়ত আমাৰ সাধাৰণতে বিশেষকৈ আমি কেতিয়াবা অসুবিধাত ভোগোঁ। কেতিয়াবা আমি নিজেই গৈ পেলাই LIC অফিচত প্ৰিমিয়ামটো দিবলৈ যাবলৈ আমাৰ কিছু অসুবিধা থাকিব পাৰে বা কেতিয়াবা আমি তেনেধৰণৰ অভিকৰ্তাসকলক সততেই লগ নাপাবও পাৰোঁ। গতিকে আমি সকলোৱে আমাৰ নিজৰ LIC পলিচিখন আমি কিদৰে নিজেই ইয়াৰ প্ৰিমিয়ামসমূহ অনলাইনত পৰিশোধ কৰিব পাৰিম সেই সম্পৰ্কে আজি আমি আলোচনা কৰিছোঁ। আশা কৰিম সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে বীমা সম্পৰ্কীয় বিভিন্ন বা-বাতৰি আপোনালোকে পাই থাকিব। ইয়াতে আপোনালোকে বীমা সম্পৰ্কীয় বিভিন্ন বা-বাতৰিসমূহ পাই থাকিব। গতিকে আপোনালোকে বীমা সম্পৰ্কীয় খবৰসমূহ জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আপোনালোকক আজি পে'টিএমৰ দ্বাৰা কিদৰে আমি আমাৰ চলি থকা পলিচিখনৰ প্ৰিমিয়াম আদায় কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমেই মই আপোনালোকৰ সন্মুখত দেখিছে মই এটা ফোন লৈ লৈছোঁ। এই ফোনত ইতিমধ্যে আমাৰ আগৰ পৰা পে'টিএম ইনষ্টল কৰি থোৱা হৈছে। যদি আপোনালোকে পে'টিএম নাই তেনেহ'লে আপোনালোকে ইনষ্টল কৰি ল'ব। এতিয়া প্ৰথমতে আপোনালোকে পে'টিএমত যেতিয়া প্ৰথমে ক্লিক কৰিব, এনেধৰণে এখন পেজ আহিব। আপোনালোকে পেজখন অহাৰ লগে লগে আপোনালোকে ইয়াত LIC ষ্টাৰ্ট কৰিব পাৰে। LIC টাইপ কৰিব, LICI। এনেধৰণে টাইপ কৰিলে আপোনালোকে দেখিছে যে LIC বুলি এটা চিম্বল ইয়াত আহিছে। আপোনালোকে তাতে ক্লিক কৰিব। ইয়াত দেখিব আপুনি LIC অফ ইণ্ডিয়া প্ৰথমতে ইয়াতে লিখা থাকিব। আপুনি ইয়াত আপোনাৰ পলিচি নম্বৰটো মাত্ৰ আপুনি লিখিব লাগে। পলিচি নম্বৰটো লিখিলেই আপোনাৰ পলিচিখনৰ প্ৰিমিয়াম বৰ্তমান